নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, এইটো হ'ল অৰিজিনেল পাতিহাঁহ। আপোনালোকৰ যদি এনেকুৱা পাতিহাঁহ লাগে, মোৰ ইয়াত এভেইলেবল আছে, আমি ছাপ্লাই দিওঁ। চাওক, আমাৰ মালখিনি বাহিৰতো যায়। আপোনাৰ গুৱাহাটী, শিলচৰ, ত্ৰিপুৰা, আগৰতলা সকলো জাগাতে আমাৰ মাল এভেইলেবল ছাপ্লাই হৈ আছে। যদি আপোনালোকে ল'ব বিচাৰে, মোৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনালোকক এভেইলেবল মাল দিব পাৰিম। চাওক বন্ধু বান্ধৱীসকল, আমি লোকেল কুকুৰাবোৰ উঠাই আছোঁ। আমি এইখিনি বিক্ৰী অলৰেডি হৈ গ'ল। আপোনালোকৰ যদি লোকেল কুকুৰাৰ পোৱালি লাগে, মোৰ ইয়াত যোগাযোগ কৰিব পাৰে। স্ক্ৰীনত দিয়া নাম্বাৰখনৰ লগত যোগাযোগ কৰিলে আপোনালোকৰ লোকেল কুকুৰা, লোকেল পাতিহাঁহ, চিল্কি, গিনিপল, টাৰ্কি, হোৱাইট পেকিং যিকোনো ধৰণৰ পোৱালি লাগিলে মোৰ ইয়াত এভেইলেবল আছে। আপোনালোকে যোগাযোগ কৰিব পাৰে। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়াপুৰী এৰিয়াত আছে। চাওক, আপোনালোকে যেতিয়া লোকেল কুকুৰাবোৰ পুহিব, ভালকৈ ব্ৰডিং কৰিব। যদি আপোনালোকে ভালকৈ ব্ৰডিংটো নকৰে, তেনেহ'লে পোৱালি কিন্তু এটা এটাকৈ মৃত্যুৰ মুখত পৰি যাব। সেইকাৰণে আমি সকলো টাইমতে বন্ধু বান্ধৱীসকলক কৈ থাকোঁ যে আপোনালোকে ভালকৈ ব্ৰডিং কৰক আৰু পোৱালিখিনি সুস্থ ৰাখক। মেডিচিন ইমান নালাগে লোকেল কুকুৰাৰ ক্ষেত্ৰত। আপোনালোকে অলপ চলপ মেডিচিন প্ৰয়োজন হ'লে ইউজ কৰিব আৰু নহ'লে ইউজ নকৰিব। মোৰ লগত যোগাযোগ কৰিলে আপোনালোকক সকলো ধৰণৰ বস্তুখিনি মই বুজাই দিম, কেনেকৈ পোহপাল কৰিব লাগে আৰু কেনেকৈ লাহে লাহে আগুৱাই যাব লাগে। চাওক বন্ধু বান্ধৱীসকল, ইয়াতে আমি 500মান পোৱালি আমাৰ বিক্ৰী হৈ গ'ল। এইখিনি মাল যাব আপোনাৰ ধনতলা বৈঠামাৰী আমাৰ অভয়াপুৰী এৰিয়াত যাব। যদি আপোনালোকে বঙাইগাঁও, অভয়াপুৰী যিকোনো জাগাৰ পৰা অৰ্ডাৰ কৰে, আমি আপোনালোকক হোম ডেলিভাৰী কৰি দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে অৰ্ডাৰ কৰক। একেবাৰে পোৱালিৰ ক্ষেত্ৰত অৰিজিনেল লোকেল কুকুৰা পোৱালি হ'ব। আপোনালোকৰ কোনো ধৰণৰ টেনশ্যন কৰিব লগা নাই। আপোনালোকে লৈ পোহপাল কৰক আৰু লাহে লাহে আগুৱাই যাওক। এইখিনি আমাৰ পেকেটিং হৈ গ'ল পোৱালিখিনি। আমি এতিয়া লৈ যাম লোকেশ্যনত মালখিনি দিবলৈ। আপোনালোকে এনেকৈ অৰ্ডাৰ কৰক আৰু মালখিনি আমাৰ পৰা লওক। আমি ডিমা ভৰাওঁ। চাওক, আমাৰ ডিমা এভেইলেবল আছে। আপোনালোকে পোৱালি এনেকৈ ব্ৰডিং কৰিব। এনেকৈ ব্ৰডিং কৰিলে আপোনাৰ পোৱালি মৃত্যু নহ'ব। চাওক, আমি মেচিনত সোমাই দিম কণীখিনি। মই অৰ্ডাৰ কৰিছিলোঁ কণীখিনিও আমাৰ গাঁৱলীয়া কণী, এইবিলাক বেপাৰীবিলাক উঠোৱাৰ পিছত মই একেলগে আনাৰ পিছত এটা এটাকৈ চেক কৰি পেলাই মই ইনকুবেটাৰ মেচিনৰ ভিতৰত সোমাই দিওঁ আৰু অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি ইনকুবেটাৰ মেচিনৰ পৰা আমি উৎপাদন কৰোঁ। আপোনালোকৰ অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি আমাৰ ইয়াত পাব এভেইলেবল। আপোনালোকে যোগাযোগ কৰিব পাৰে। মই এতিয়া ট্ৰেত সোমাই আছোঁ। এইখিনি কণী আমি লাহে লাহে ট্ৰেত সোমাই আছোঁ। সোমোৱাৰ পিছত আমি ইনকুবেটাৰ মেচিনত একেবাৰে গোটেইখিনি দি দিম। একেবাৰে 2000 কণী সোমোৱাব পৰা যায়। একেবাৰে আপোনাৰ যিবিলাক ডাঙৰ ডাঙৰ কণী, সেইবিলাকৰ পোৱালি ডাঙৰ ডাঙৰ হ'ব। আপোনালোকে নিশ্চিন্তভাৱে আমাৰ পৰা পোৱালি লওক আৰু একদম বঢ়িয়াকৈ পোহপাল কৰক। মোৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।